তো হেল্ল' গাইজ পানী 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 বুলি কওঁতে গাইজ পানী আগবাঢ়ি আহি গ'ল। তো এয়া চাওক গাইজ আমাৰ ইয়াতে পানী ধাৰ ববলৈ ধৰিছে। তো সকলোকে মই স্বাগতম জনাইছোঁ মোৰ আন এটা মিনি ব্লগলৈ। তো মোৰ লগত আছে ৰবি ভাই আমাৰ গাঁৱৰে এণ্ড মই। তো আমি দুটা আহিলোঁ ভাবিলোঁ দুবৰীয়া পথাৰখনে চাওঁ একবাৰ আমাৰ দুবৰীয়া পথাৰখনত কি অৱস্থা হৈছে, কাৰণ তাতে আমাৰ ধান খেতি কৰে কিবা কিবি কৰে। তো সেইবুলি আমি চাবলৈ আহিলোঁ ৰবি আৰু মই। তো দেখিলোঁ আহি পিনে পানী গাইজ, গোটেই সোপা পানী। প্ৰত্যেকটা বছৰতে পানী হয়, সেইটো নকওঁ যে পানী নহয়, পানী হয়। কিন্তু এটা বস্তু দেখি মোৰ বহুতখিনি মানে দুখ লাগে। কাৰ ওপৰত জানেনে গাইজ? খেতিয়ক দাদাহঁতৰ ওপৰত মোৰ বেছি দুখ লাগে। কাৰণ সিহঁতে ৰ'দ বতাহ বৰষুণ এইবিলাক একো নেচাই খেতিটো কৰে, কৰি পিনি এনেকৈ যেতিয়া পানীত ডুব যায় ন, কিমানখিনি মানে কষ্ট অনুভৱ কৰে গাইজ, কিমানখিনি হেৰি হয়। তো এনেকৈ ধানবিলাক যেতিয়া পানীত ডুব যায় ন, কিমান দুখ লাগে আপুনি নিজে ভাবকচোন। তো সেইবুলি আমিও চাবলৈ আহিলোঁ, আহি পিনে দেখিলোঁ। এতিয়া উপায়টো নাই ন গাইজ, যিহেতুকে বাৰিষা বতৰ আহিলে এনেকুৱা হয় প্ৰত্যেকটা বছৰত। দেন গাইজ আমাৰ গাঁৱতো পানী হয়। এইবাৰ মই ইউটিউব চেনেলত দিম বাৰু ভিডিঅ'টো, এইবাৰ গাঁৱৰ ভিডিঅ'খিনি বনাই মানে কেনেকুৱা পৰিস্থিতি হয় আমাৰ গাঁৱৰ। তো সকলোৱে চাব পাৰিব। আৰু গাইজ অকল আমাৰ গাঁৱত বুলি নহয়, কিছুমান গাঁৱত হয় পানী বহুত বেছিকৈ হয়। আমাৰ তাতো কমকৈ হয়, মানে আমাৰ ইয়াতে ঘৰত সোমাই যায়। আৰু কিছুমান গাঁৱত কেনেকুৱা হয় গোটেই ঘৰটোতে পানী, মানে গোটেই গাঁওখন ডুব যায়। তো সেইটো আকৌ কেনেকুৱা হয় গাইজ, নিজে ভাবকচোন কেনেকুৱা হয়। মই ভাবিলে কিবা লাগে। দিয়ক গাইজ একো নাই, এতিয়া সকলোৱে ভালে থাকক, কুশলে থাকক, বাৰিষা বতৰ অলপ ছেফটিত থাকক, পানী চানী অলপমান ভালকৈ ইউজ কৰক। দিয়ক বাই বাই, লাভ ইউ অল। সকলোৱে ভালে ভালে থাকক সেইটোৱে বিচাৰোঁ।